হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেলৰ অন্য এটা ৰেচিপিলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বৰালি মাছৰ এটা ৰেচিপি। এই বৰালি মাছটো কেনেকৈ বনাইছোঁ বলকচোন, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া বৰালি মাছখিনি ধুই মই এনেকৈ হালধি ইয়াৰ লগতে নিমখ লগতে ইয়াতে মিঠাতেল ব্যৱহাৰ কৰি এইখিনি মানে গোটেইখিনি পিচকেইটা ধুনীয়াকৈ সানি ল'ম, যাতে গোটেইখিনি পিছতে নিমখ হালধি মিঠাতেল লাগি যায়। মিঠাতেল লগাই ল'লে একচুৱেলি মাছখিনি ভাঙি নাযায়। সেইকাৰণে মই ইয়াত মাছখিনিত মিঠাতেল লগাই গোটেইখিনি ধুনীয়াকৈ সানি লৈছোঁ। একচুৱেলি বৰালি মাছটো আনিলে এনেকুৱা হ'ব যে কিহেৰে বনাম বহুতৰে মনত এনেকুৱা এটা ভাৱ হৈ থাকে। সেইবাবে আপোনালোকৰ বাবে ধুনীয়া এখন ৰেচিপি লৈছোঁ। আশা ৰাখিছোঁ আপোনালোকে শেষলৈকে চাই যাব। ইয়াত কেৰাহীখনত তেল দি গৰম কৰি লৈছোঁ। তাত এয়া মাছখিনি ধুনীয়াকৈ দি দিছোঁ। মাছ মই 2 পিচ 3 পিচ সদায় এনেদৰে ফ্ৰাই কৰোঁ, কমকৈ জুই দি। তেতিয়াহ'লে মানে মাছটো ধুনীয়াকৈ ভিতৰৰ পৰা সিজি আহে, খাবলৈকে ভাল লাগে। নহ'লে আধা সিজা হ'লে ভাল নালাগে। মোৰ মাছ ফ্ৰাই হৈ গ'ল। লগতে মই সৰিয়হখিনি তিয়াই ৰাখিছিলোঁ 1 ঘণ্টা সময়। এইফালে মই গোটা জিৰা লৈছোঁ, গোটা ধনিয়া, লগতে এটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ। এইখিনি এতিয়া মিক্সিত পেষ্ট বনাই ল'ম। লগতে আনফালে আঞ্জাখনত দিবলৈ এটা পিঁয়াজ আকৌ এনেদৰে সৰুকৈ কাটি লৈছোঁ। লগতে বিলাহী এটা কাটি লৈছোঁ আৰু আদা নহৰু কেইফুটামান। আদা নহৰুখিনি মই মিক্সিত দিয়া নাই, এইখিনি অকণমান থেতেলি ল'ম। এনেদৰে মই ভাল লাগে সেইবাবে। লগতে ইয়াত তেল গৰম হৈ থকা তেলখিনিত মই পিঁয়াজ দি সেইখিনি অকণমান সময় ভাজি ল'ম। পিঁয়াজ ভজা হৈ গ'ল, তাত মই আদা নহৰুখিনি দি দিছোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় এইখিনি ভাজি ল'ম। প্ৰায় মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াত বিলাহীখন পেলাই দিছোঁ। এই বিলাহীখিনি অকণমান সময় ভাজি ল'ম। বিলাহীখিনি ধুনীয়াকৈ গলি আহিছে, দেখিছেনে? বিলাহীটো ধুনীয়াকৈ পকিছে, সেইবাবে ধুনীয়াকৈ একেবাৰে গলি আহিছে। এয়া মোৰ গোটেইখিনি ভজা হৈ গ'ল, তেল এৰিবলৈ ধৰিছে গোটেইখিনিয়ে। তেনেতে এতিয়া এই যে পেষ্ট বনাই লৈছোঁ সেইখিনি ইয়াতে দি দিছোঁ। এইখিনি অকণমান সময় লৰাই ভাজি ল'ম। বেছি ভাজিব নালাগে, এনে অকণমান সময় লৰাই দিলে হ'ল। তাত জোখমতে নিমখ লগতে ইয়াতে হালধি আৰু অকণমান ধনিয়া গুড়ি দি এইখিনি লৰাই দিছোঁ। তাৰপিছত এয়া পানী এড কৰি দিছোঁ। জোখমতে পানী দি দিলেই হ'ল, যিমানকণ লাগে আপোনালোক সেই হিচাপত পানী দিলেই হ'ল। এয়া মই পানী আৰু অকণমান বেছিকৈ দি দিছোঁ। ধুনীয়াকৈ খৰি মানে উতলিবলৈ আৰম্ভ কৰিছে। খৰি পূৰা দি দিছোঁ, দেখিছেনে? পূৰা উতলিছে আঞ্জা। খৰিত বনোৱা আঞ্জাখনৰ সোৱাদকণেই বেলেগ। সেইবাবে মই বেছিভাগ আঞ্জা মাছ মাংস হ'লে মানে বেছিভাগেই মই খৰিতে বনাওঁ। খৰিৰ আঞ্জাখন খাই মই খুব ভাল পাওঁ সেইবাবে। এয়া আঞ্জাখন উতলি থকা অৱস্থাতে মাছখন পেলাই দিছোঁ। মাছখিনিৰ সোৱাদখিনিও মানে মাছৰ সোৱাদটো আঞ্জাত লাগি যায়, তেতিয়া খাবলৈকে আৰু ধুনীয়া লাগে। এয়া মোৰ আঞ্জা প্ৰায় ৰেডি হৈ গ'ল। তেনেতে এতিয়া কেঁচা জলকীয়া দুটাও কাটি দি দিছোঁ। আগতে মই জলকীয়া দিয়া নাই, সেইবাবে এনেদৰে দি দিছোঁ। এয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল। দেখিছেনে কেনেকুৱা আহিছে দেখিবলৈকে? তেনে চিম্পুল আঞ্জা, বেছি একেবাৰে মানে জটিল নহয়, খাবলৈকে ধুনীয়া। কিন্তু যিসকলে এনেদৰে সৰিয়হৰ লগত বৰালি মাছ খাই পোৱা নাই তেখেতসকলে এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন, কিমান ধুনীয়া লাগিব খাবলৈকে।